ওয়েলকাম বেক টু মাই চেনেল খেতিয়কে খেতিৰ মাজত সুন্দৰতা বিচাৰি আহক আলু বিকিবলৈ যাওঁ। মাল হোৱা নাই নহ'লেও মই এতিয়া বিকিব যাম যাত্ৰা মাজে। নমস্কাৰ, মই প্ৰণৱ দাসে লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এখনি আটক ধুনীয়া নাটকৰ মাজলৈ। আহকচোন চাওঁ কি নাটক দেখুৱাবলৈ ওলালোঁ আপোনালোকৰ ওচৰত। মানে সদায় সদায় আলু পুতি থকা আলুৰ খেতি চাই থাকিলে কি হ'ব। আজি আহক এখন বজাৰৰ মাজলৈ যাওঁ আলু বিকবা। তাৰ মানে আলু পুতি থকাহে চাই আছিল, এতিয়া আপোনালোকক বিকি থকা দেখি থাকিম মই। আজি ফিটা কাটি দিলোঁ, এইয়া চকত এনেকৈ ফিটা কাটি থৈ আহিলোঁ আজি মই। এতিয়া আপোনালোকে দেখি থাকিব ক'ত ক'ত ফিটা কাটবা যাম। আজি মানে ফিটা কাটি থৈ আহি গ'লোঁ, চাই থাকিবচোন ক'ৰ বজাৰত যাম মই আলুৰ ফিটা কাটবা যাম। বেছি নহয়, মাত্ৰ 25 কেজি আলু নিছিলোঁ মই ফিটা কাটবা। 25 কেজি আলু ফিটা কাটি থৈ ধুনীয়াকৈ বিক্ৰী হৈছোঁ। বেছি নহয়, 20 টকা কৰি বিক্ৰী মাত্ৰ। ঐ দাদা, মাছ কি দাম দিছি? 200 অলপ কম নহয়? নহয়, কম ধৰক অলপ। নাই নৰিম। 1.5 মানত নৰে? নৰো। এয়া মই চকৰ বাই যাবা ওলালোঁ। অলপ মানে নাটক কৰিলোঁ আজি চকত মাছৰ ওচৰত। শেষ আলু বিকা। অ' চম্পকা, কি দামে মাছৰ? 50। ৰাতি হলি 60। ৰাতি হলি 60। বহুত বহুত ধন্যবাদ।